ইউটিউব চেনেল। চ' আজি মই লেগছৰ কাৰণে এক্সাৰচাইজ কৰিম। লেগছৰ কাৰণে কি এক্সাৰচাইজ কৰোঁ আহকচোন, ভিডিঅ'টো চালে গম পাব। চ' গাইজ, প্ৰথমতে মই লেগছৰ মবিলিটি টুলছখিনি সম্পূৰ্ণ কৰি লওঁ, তাৰপাছত এক্সাৰচাইজখিনি আৰম্ভ কৰিম। এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, চ' আপোনালোকেও কৰিব, নহ'লে ইঞ্জুৰি হোৱাৰ চান্সেছ থাকে। চ' মবিলিটি টুলছ কৰিলে আপোনাৰ পাৰফৰ্মেঞ্চো ভাল হয়। চ' এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। চ' চাই থাকিব ভিডিঅ'টো। চ' ফ্ৰেণ্ডছ, এইখিনিতে আৰু এটা কথা কওঁ, মবিলিটি ড্ৰিলছ সদায় 10 to 15 ৰেপিটেশ্যনৰ ভিতৰত কৰিব, তাতকৈ বেছি নালাগে কৰিব, আৰু এক ছেট কৰিব। চ' ভিডিঅ'টো দেখাই পাইছে মই 10 ৰেপিটেশ্যন কৰিছোঁ আৰু এক ছেটকৈ কৰিছোঁ। মবিলিটি টুলছখিনি মই সম্পূৰ্ণ কৰি ল'লোঁ। ত' তাৰপিছত মই মেইন এক্সাৰচাইজ আৰম্ভ কৰিম। এয়া মই বাৰ্বেল ছেট কৰি লৈছিলোঁ। প্ৰথমতে স্কোৱাট কৰিম, তাৰপাছত লেগ এক্সটেনশ্যন, তাৰপাছত ফ্ৰণ্ট মাছল এণ্ড হেমষ্ট্ৰিং কৰিম। চ' ভিডিঅ'টো চাই থাকিব।
কাফ ৰেজ এইটো স্প্লিট মেচিন যদি থাকে স্প্লিট মেচিনটো কৰিব পাৰি আৰু যদি নাথাকে লেগ প্ৰেছ থাকে এই লেগ প্ৰেছটো কৰিব পাৰি লেগ প্ৰেছটো কৰিব পাৰি মই লাষ্টৰ এক্সাৰচাইজটো পাইছোঁ আহি এইটো হেমষ্ট্ৰিঙৰ কাৰণে এইটো হেমষ্ট্ৰিং মাছলছ হয় আমাৰ চ' এইটো এটাই এক্সাৰচাইজ আছে চ' এইটো মিনিমাম 5টামান চেট কৰি ৰেপিটেশ্যন 8 চ' চাই চ' ভিউৱাৰ্ছ আজিৰ ভিডিঅ'টোত ইমানখিনি এক্সাৰচাইজে আছিলে মোৰ চ' আপোনালোকক দেখুৱালোঁ কৰি পেলাই চ' আশা কৰোঁ আপোনালোকে ভাল পাব ভাল পালে প্লিজ এটা লাইক এটা কৰি দিব এণ্ড আকৌ নতুন ভিডিঅ'ত লগ পাম থেংক ইউ